আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি জয়সাগৰ পুখুৰী 2 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ বিখ্যাত গড় দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি 22 ছেপ্টেম্বৰ এতিয়া 3 নম্বৰ কোৱেশ্চনটো হ'ল কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি গোৱালপাৰা এতিয়া নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনখন অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি বৰনদী আজিৰ ভিডিঅ'ৰ 5 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি যোৰহাট এতিয়া নেক্সট কোৱেশ্চনটো হ'ল হিমা দাসক আৰু কি উপনামেৰে জনা যায় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি ধিং এক্সপ্ৰেছ আজিৰ 7 নম্বৰ কোৱেশ্চনটো হ'ল কোনটো অসমীয়া মাহত 32 দিন থাকে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি আহাৰ মাহত এতিয়া নেক্সট কোৱেশ্চনটো হ'ল ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ 7 জন আজিৰ 9 নম্বৰ কোৱেশ্চনটো হ'ল কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি সোৱণশিৰি আজিৰ 10 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি বঙাইগাঁও এতিয়া নেক্সট কোৱেশ্চনটো হ'ল অসমৰ ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি 5তম আজিৰ 12 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ কোনে প্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ মাধৱ কন্দলি এতিয়া নেক্সট কোৱেশ্চনটো হ'ল হেমকোষ নামৰ অসমীয়া অভিধানখন কোনে প্ৰথমে সংকলন কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি হেমচন্দ্ৰ বৰুৱা আজিৰ 14 নম্বৰ কোৱেশ্চনটো হ'ল শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি ব্ৰজাৱলী ভাষা আজিৰ 15 নম্বৰ কোৱেশ্চনটো হ'ল পানীদিহিং পক্ষী অভয়াৰণ্য নিম্নলিখিত কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি শিৱসাগৰ জিলা দ্য নেক্সট কোৱেশ্চনটো হ'ল অসমে কিমানখন ৰাজ্যৰ সৈতে ইয়াৰ সীমা
ভাগ বতৰা কৰে? আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি 7খন। আজিৰ 17 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰান্তিক নামৰ আলোচনীখনৰ সম্পাদক কোন আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাক সত্ৰ নগৰী বুলিও জনা যায়? আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি বৰপেটা জিলা। আজিৰ 19 নম্বৰ কুৱেশ্যনটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ RF লজ। আজিৰ 20 নম্বৰ কুৱেশ্যনটো হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে? আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি জীয়া ভৰলী। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল? আৰু ইয়াৰ এনসাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।